ৰাষ্ট্ৰীয় সংগীত কমপ্লিট কৰিলোঁ আৰু ছাৰে ভালকৈ বুজাই দিব কলেজটোৰ বিষয়ে অলপ। এইখন এই গোটেই অঞ্চলৰ সূৰ্যগুৰি আঞ্চলিক মহাবিদ্যালয়। আমি এই গোটেই অঞ্চলৰ সাধাৰণ যিবিলাক গৰীব ল'ৰা ছোৱালী তেওঁলোকে দুধনৈলৈকে যাব নোৱাৰে, গোৱালপাৰালৈকে যাব নোৱাৰে আৰু বৰপেটা জিলাৰ যিবিলাক সকলোকে থেংক ইউ। Guys, this is again welcome back to my YouTube channel from S.B.P Memorial High School. সঁচাকে গৈ আছো S.B.P Memorial High School মানে আজি 15 আগষ্টত পতাকা উদযাপন। এইটো যেটা দেখি আছে এইটো মানে কোহিনুর পাল্প এন্ড পেপার মিল হয় আৰু এইটো অফ হৈ আছে বৰ্তমান কাৰণ কিবা কাৰণ নাজানো। ইয়াৰ পৰা আৰু যাব লাগিব আমি 2 কিলোমিটাৰ 3 কিলোমিটাৰে প্ৰায় কাৰণ ভিতৰত যাব লাগিব তাৰ পিছতহে পাম আমি S.B.P Memorial High School। আৰু কোহিনুর পাল্প এন্ড পেপার মিলৰ ওচৰতে হৈছে মানে এখন এলো একাডেমি আৰু তাৰে ওচৰত হৈ আছে এখন আৰু এখন কোম্পানী মানে এখন কোম্পানী গ্যাস কোম্পানী বলে চাওক। এই গাঁৱৰ ওচৰত থকা ভাল কাৰণ ইয়াত বহুত ল'ৰা ছোৱালী কাম কৰাৰ সুবিধা পায় কিন্তু গাঁৱৰ অৱস্থাটো চাওক না কি আৰু এতিয়া আমি পাই গ'লো সৈনিক স্কুল গোৱালপাৰা মানে সকলোৰে চিনাকি সকলোৱে চিনি পায় পাই গ'লো সৈনিক স্কুল আৰু এইটো হ'ল সৈনিক স্কুল গোৱালপাৰাৰ নিশ্চয় আপোনালোকে চিনি পায় আৰু সৈনিক স্কুলৰ লগত আছে এখন S.B.I ATM আপোনালোকে যদি আহে পইচা তুলিব পাৰিব ইয়াত। এইখন এভাৰেডি কোম্পানী আৰু এইখন হ'ল থানা মৰনৈত থানা আৰু আধা কিলোমিটাৰমান যাব লাগিব আমি স্কুল পাবলৈ। চাওক থানাত চাওক হে ভিৰ চাওক না পাবো। এইখনে হ'ল আমাৰ থানা মৰনৈত আৰু আধা কিলোমিটাৰমান যাব লাগিব আমি স্কুল পাবলৈ। সকলোকে স্বাগতম জনাইছোঁ S.B.P Memorial High Schoolত। भारत माता की जय, भारत माता की जय, भारत माता की जय। এইখনে হ'ল S.B.P Memorial High School আৰু ইয়াতে আমি ছাৰহঁতৰ লগত জাতীয় পতাকাটো উত্তোলন কৰিলোঁ আৰু ছাৰহঁতৰ লগত আপোনালোকক পৰিচয় কৰি দিবলৈ খোজো। লকডাউনৰ বিষয়ে কেনেকৈ আমি পালন কৰিলোঁ মানে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা নাই। আমি শিক্ষকসকলে আজি 15 আগষ্টত ৭৪তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলোঁ। থেংক ইউ ছাৰ। আমাৰ বাইদেৱে ক'ব কিবা এটা। লকডাউনৰ কাৰণে আমি বিদ্যালয়ৰ ছাত্ৰ অনুপস্থিত থকা স্বত্বেও আমি শিক্ষকসকলে মিলি পতাকাখন উত্তোলন কৰিলোঁ। আজি হয় ৭৪তম স্বাধীনতা দিৱস সেই উপলক্ষে আজি আমি পতাকাখন উত্তোলন কৰোঁ। আৰু ইয়াতে আমি আহিছোঁ ছাৰসকলে লগতে বাইদেৱে আমাক বহুত সন্মান দিছে কাৰণ আমাৰ চেনেলত কথা কৈছে আৰু বাইদেউ কি এইটো এই কলেজ ন আৰু এইটো কলেজতো আমি যাবলৈ চেষ্টা কৰিম আৰু সকলো বাইদেউ আৰু ছাৰক থেংক ইউ দি আমি ইয়াৰ পৰা এতিয়া যাম। গাইছ এতিয়া গৈ আছোঁ কলেজলৈ মানে এইখন কলেজ আৰু ইয়াতে দেখাবলৈ চেষ্টা কৰিম ছাৰহঁতৰ লগতো কৰিম মানে এইটো অলপ 5 মিনিটমান লেট হ'ল তো চাই থাকক। এখন হল S.B.P Memorial High Schoolৰ ওচৰত থকা এখন কলেজ আৰু ছাৰৰ ওচৰত যাম প্ৰথমত আৰু এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত কমপ্লিট কৰিলোঁ আৰু ছাৰে ভালকৈ বুজাই দিব কলেজটোৰ বিষয়ে অলপ।
এইখন এই গোটেই অঞ্চলৰ সূৰ্যগুৰি আঞ্চলিক মহাবিদ্যালয়। আমি এই গোটেই অঞ্চলৰ সাধাৰণ যিবিলাক গৰীব ল'ৰা ছোৱালী তেওঁলোকে দুধনৈলৈকে যাব নোৱাৰে, গোৱালপাৰালৈকে যাব নোৱাৰে, আৰু বৰপেটা জিলাৰ যিবিলাক নদীৰ সিপাৰে আছে তেওঁলোকৰ সাংঘাতিক শিক্ষাৰ সমস্যা। গতিকে সেই উদ্দেশ্যৰ আগত ৰাখি যে এই অঞ্চলৰ গৰীব মানুহ যাতে ইয়াতে পঢ়া শুনা কৰিব পাৰে, তেওঁলোকে যে শিক্ষা আধাতে শেষ নহয় তাৰ কাৰণে সেইখন কৰিছিলোঁ। আৰু যাৰ ফলত আমি দেখিলোঁ যে আজি 2002 চনৰ পৰা এই কলেজখনৰ প্ৰায় 500 মান আজি স্নাতক ইয়াৰ পৰা আজ পাছ কৰি গৈছে। এইবাৰো বহুত ল'ৰা ছোৱালী আছে, কিন্তু দুৰ্ভাগ্যজনক যে আজিলৈকে চৰকাৰে এই কলেজখন লোৱা নাই। বিভিন্ন অনুষ্ঠান আপোনাৰ DRD হওক বা আমি বিভিন্ন ফাণ্ডৰ পৰা পইচা পাইছোঁ যদিও, কিন্তু আমি এই কলেজখনৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ যে ইয়াতে মাটি আছে, 17 বিঘা মাটি আছে, আৰু ইয়াতে বহুত এই গুৰুত্বপূৰ্ণ ইণ্ডাষ্ট্ৰী হৈছে। গতিকে এই অঞ্চল এটা গুৰুত্বপূৰ্ণ অঞ্চল। গতিকে আমি জনাইছোঁ যে এই কলেজখন যাতে অনতিপলমে চৰকাৰে লোৱাৰ ব্যৱস্থা কৰে, আৰু এই গৰীব ল'ৰা ছোৱালী যিবিলাক আছে তেওঁলোকে যাতে শিক্ষাৰ সুবিধাটো পায়। একচুৱেলি আমাৰ যিখন অঞ্চল এইখন অঞ্চলত সেনেকুৱা কলেজ নাই, আৰু আমি সকলোৱে দুখীয়া, যাৰ কাৰণে এইখন স্কুলতে পঢ়িব লগা হৈছে। এতিয়ালৈকে স্কুলখন চৰকাৰী হোৱা নাই, আৰু আশা কৰোঁ চৰকাৰে সোনকালে চৰকাৰী কৰি দিব। তো ছাৰহঁতে আমাক বহুত মৰম দিছে আৰু একেলগে তুলিলোঁ, আৰু ছাৰেও আমাৰ লগত কথা ক'লে। তো সকলো ছাৰক থেংক ইউ জনাই আমি ইয়াৰ পৰা এতিয়া যাম। ছাৰ থেংক ইউ, সকলোকে থেংক ইউ। এতিয়া আমি যাম ইয়াৰ পৰা, কাৰণ ইয়াত কোনো ছাত্ৰ অহা নাই, যিহেতু লকডাউন। আমাৰ অসমখন বহুত বিপদত আছে লকডাউনৰ কাৰণে। লকডাউন মানে কৰোণা ভাইৰাছৰ কাৰণে লকডাউন, আৰু লকডাউনৰ কাৰণে বহুত অসুবিধা হৈছে, যাৰ ফলত আজি ছাত্ৰ ছাত্ৰী অহা নাই। সকলো শিক্ষক আহিছে, লগতে আমিও আহি একেলগে উদযাপন কৰিলোঁ। ইয়াত আহিছোঁ, মই ভবাই নাই যে ইমান মানে আমাক মৰম আদৰ কৰিব। চাওক মানে হাইস্কুলৰ যিটো শিক্ষক আছে সেই শিক্ষকজনে মানে এতিয়া খোৱা লোৱাৰ ব্যৱস্থা কৰা নাই, কাৰণ ছাত্ৰ ছাত্ৰী অহা নাই। চ' আমাক 100 টকাও দিছে, নলওঁ, মা কচম ল'ব খোজা নাছিলোঁ, কিন্তু তথাপিতো জোৰ জবস্তি কৰি দিছে। উপায় নাই ভাই, 100 টকাও দি দিলে। মানে ইমান মৰম এটা কৰিব বুলি মই ভাবাই নাছিলোঁ। মানে খুৰা ক'ত যাব? আৰু এইজন আমাৰ খুৰা স্কুলৰে খুৰা হ'ব, এইজন। আৰু আমি ভাবাই নাছিলোঁ যে আমাক ইমান মৰম কৰিব ছাৰহঁতে ইয়াতে আহি, আৰু দুয়োখন স্কুলৰ ছাৰ আৰু বাইদেউসকলে আমাক মৰম আৰু আদৰ দিছে। আকৌ কৈ আছোঁ, ছাৰহঁতে আমাক বহুত মৰম ভাল পোৱা দিছে। লগতে যিহেতু ছাত্ৰ ছাত্ৰী নাই, যাৰ কাৰণে মানে কিবা এটা খাদ্যৰ ব্যৱস্থা কৰা নাই, ছাৰহঁতে কিবা চাহ পানী খাব হয়তো। চ' আমি দুজনে গৈছিলোঁ, সেইকাৰণে আমাক কি কৰিছে ছাৰে নলওঁ, জোৰ জবস্তি কৰি কিবা 100 টকা এটা দিছে। চ' সিমান নালাগে। তো আপোনালোকৰ ছাপোৰ্ট আৰু ভাল পোৱাই মোৰ চেনেলটো যাতে আগুৱাই লৈ যায়। আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এইটো হ'ল সৈনিক স্কুল। আকৌ মানে ঘূৰি যাই আছোঁ।